হেল্ল' বন্ধুসকল, আজি আমি অসম টেটৰ বাবে আলোচনা কৰিম সমাজ বিজ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্যন। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ' আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক, কিয়নো মই আপডেট কৰা নতুন ভিডিঅ'সমূহ সকলোৰে আগতে পাই থাকিব। থেংক ইউ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, কিমান চনত ফ্ৰান্স বিপ্লৱ সংঘটিত হৈছিল? 1789 চনত ফ্ৰান্স বিপ্লৱ সংঘটিত হৈছিল। ইণ্ডিয়া টুৱাৰ্ডছ এ ফিলচফি অফ হিষ্টৰী নামৰ কিতাপখন কোনে লিখিছিল? ইণ্ডিয়া টুৱাৰ্ডছ এ ফিলচফি অফ হিষ্টৰী নামৰ কিতাপখন J.G. হেডাৰে লিখিছিল। কিমান চনত জেমছ প্ৰিন্সিপে দিল্লীত প্ৰাচীন শিলৰ স্তম্ভৰ সংকেত পাইছিল? 1837 চনত জেমছ প্ৰিন্সিপে দিল্লীত প্ৰাচীন শিলৰ স্তম্ভৰ সংকেত পাইছিল। কিমান চনত ভাৰতত চাওতাল বিদ্ৰোহ সংঘটিত হৈছিল? 1855 চনত ভাৰতত চাওতাল বিদ্ৰোহ সংঘটিত হৈছিল। GPS-ৰ সম্পূৰ্ণ নাম কি? GPS-ৰ সম্পূৰ্ণ নাম হ'ল জিঅ'গ্ৰাফিক পজিশ্যনিং চিষ্টেম। জাতিসংঘ কিমান চনত গঠিত হয়? জাতিসংঘ 1919 চনত গঠন কৰা হয়। জাতিসংঘ কিমান চনত ভংগ হয়, অৰ্থাৎ ভাঙি যায়? 1939 চনত জাতিসংঘ ভংগ হয়। কিমান তাৰিখত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰসংঘ নামটো প্ৰথমে কোনে দিছিল? ৰাষ্ট্ৰসংঘ নামটো প্ৰথমে মাৰ্কিন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডিলানো ৰুজভেল্টে দিছিল। চৰকাৰীভাৱে ৰাষ্ট্ৰসংঘ কেতিয়া গঠিত হৈছিল? চৰকাৰীভাৱে ৰাষ্ট্ৰসংঘ 1945 চনৰ 24 অক্টোবৰত হৈছিল।